নিয়মানুবৰ্তিতা। ভূমিকা: সুশৃঙ্খল নিয়মৰ আনুগত্যই হ'ল নিয়মানুবৰ্তিতা, অৰ্থাৎ নিয়ম মানি নিৰ্ধাৰিত সময়সূচী মতে কাৰ্য সম্পাদন কৰাকে নিয়মানুবৰ্তিতা বোলে। ব্যক্তি, সমাজ তথা ৰাষ্ট্ৰৰ সৰ্বপ্ৰকাৰ কৃতকাৰ্যতা এই নিয়মানুবৰ্তিতাৰ ওপৰতে নিৰ্ভৰশীল। সুস্থভাৱে প্ৰতিটো কৰ্তব্য সমাপন কৰাৰ বাবে প্ৰয়োজন হয় সময় বিভাজন। সময়ৰ চেতনাই মানুহক কৰ্মশীল, ক্ৰিয়াশীল কৰি ৰাখিছে। কিন্তু এই সময়ৰ জ্ঞানৰ অভাৱ হ'লে জীৱনৰ সকলো ক্ষেত্ৰতে মানুহৰ নানান দুখ, কষ্ট, অশান্তি, অস্বস্তি আদিৰে ভৰি পৰে। সময়ৰ মূল্য: সময়ৰ লগত তাল মিলাই চলিব নোৱাৰিলে জীৱনত আমি বহু ক্ষেত্ৰত পিছ পৰি থকা যায়। পাৰ হৈ যোৱা সময়ক কোনো মূল্যৰ বিনিময়তে উভতাই আনিব নোৱাৰি। কৰ্ম, তৎপৰতা আৰু নিয়মানুবৰ্তিতাৰে কৰা কৰ্মৰ দ্বাৰা জীৱন সুন্দৰ আৰু সমৃদ্ধিময় কৰিব পাৰি। পশ্চিমীয়া দেশৰ সৰ্বময় উন্নতিৰ মূল কাৰক হৈছে নিয়মানুবৰ্তিতা। সেইবোৰ দেশৰ পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোৱেই ঘড়ীৰ কাঁটাৰ লগত তাল মিলাই জীৱন নিয়ন্ত্ৰিত কৰে। নিয়মানুবৰ্তিতাৰ উপযোগিতা: পৰিপাটিকৈ সজোৱা ঘৰ এখন দেখিলে যেনেকৈ ভাল লাগি যায়, তেনেকৈ নিয়ম-শৃঙ্খলাৰ মাজেৰে পৰিচালিত পৰিয়ালত সুখ-শান্তিয়ে বিৰাজ কৰে। নিয়ম-শৃঙ্খলা নোহোৱা সমাজ হ'ব নোৱাৰে। তেনেদৰে নিয়ম-শৃঙ্খলাহীন দেশত অৰাজকতাই স্থান পায় আৰু নাগৰিক জীৱন বিপদাপন্ন হয়। নিয়ম-শৃঙ্খলা নাথাকিলে বিদ্যালয়, মহাবিদ্যালয়তো পঢ়াৰ পৰিৱেশ নাথাকিলে হয়। আৰক্ষী, সৈন্যবাহিনী আদিক লক্ষ্য কৰিলেই আমি নিয়ম-শৃঙ্খলাৰ প্ৰয়োজন কিমান তাক অনুমান কৰিব পাৰোঁ। জীৱনক নিয়মিত কৰি সমাজ আৰু দেশৰ শৃঙ্খলা অটুট ৰাখি নিজৰ সমাজ আৰু দেশৰ উন্নতিৰ কাৰণে সকলোৱে যত্নপৰ হোৱা উচিত। সামৰণি: নিয়মানুবৰ্তিতাই দেশ এখনক সুস্থ পৰিৱেশ গঢ়াত বিশেষ অৰিহণা যোগায়। দৰাচলতে জীৱনৰ আদিকাল চোৱাতে সকলোৱে নিয়মানুবৰ্তিতাৰ পাঠ গ্ৰহণ কৰা উচিত। গতিকে ঘৰত অভিভাৱক আৰু বিদ্যালয়ত শিক্ষকৰ অনুশাসনো মানি চলিব লাগে আৰু পুথিগত বিদ্যাৰ লগতে সময়ৰ যথোচিত ব্যৱহাৰৰ অভ্যাস কৰা উচিত। থেংক ইউ।